আছে नहीं गजब बेइज्जती है গাইছ আজি গৈছিলোঁ সৰ্বকলে ৰোহিত থ'বলৈ তাক ঘৰলৈ থৈ আহিলোঁ আৰু মই এতিয়া ঘৰলৈ যাই আছোঁ গাইছ একচুৱেলি যোৱা টাইমত ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ গাটো আজি ৰাতিপুৱাৰ পৰা বহুত বেয়া লাগি আছে উপায় নাই তাক থৈ আহিলোঁ মেডিচিন লৈছোঁ অলপ মেডিচিন লোৱাৰ পাছত অলপ ভাল লগাৰ কাৰণে থৈ আহিলোঁ কিন্তু যোৱা টাইমত ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া মই ইয়াত অলপ ৰখিছোঁ কাৰণ মই ৰখিয়ে যাই আছোঁ লাহে লাহে আৰু ইয়াত বহুত ধুনীয়া বতাহ দি আছে আৰু পিছফালে এবাৰ চাব পাৰে গাইছ ये तो टट्टी है চাৰিওফালে পাহাৰ চাহাৰ একদম আৰু বেলি ডুবিব হৈছে এতিয়া এইটো বেলিটো চাওক বেলি ডুবিব এতিয়া অলপ পিছত আৰু গাইছ বাইকখনো আজি বহুত মানে কষ্ট পাইছে আমাৰ পৰা সিহঁতৰ ঘৰ এৰাউণ্ড 65 কিলোমিটাৰ তো 65 কিলোমিটাৰ এতিয়াতো মই ঘৰ আহি পালোঁৱে তো 120 মান চলিলে মানে নন ষ্টপ আৰু নন ষ্টপ 120 মান So guys, finally I am way to home আৰু ৰাস্তাত এটা ইনসিডেন্ট হোৱাৰ পৰা বাচিলে এজন মানুহ বাইকেদি গৈ আছিল এটা গৰু ওলাই আছিল আগৰ পৰা তো এক্সিডেন্ট হোৱাৰ পৰা বাচিলে বাইকত একো নহল সো গাইজ এইটো ভিডিঅ'ৰ যোগেদি এটা মেছেজ দিব বিচাৰোঁ যিসকলে বাইক চলাই ঘূৰে সিহঁতে নিজৰ ছেফটিটো চাওক অলপ হেলমেটটো সদায় পিন্ধক পাৰিলে যিমান আপোনাক আৱশ্যক আৰু স্পীড সিমান লাহে লাহে চলাওক বেছি জোৰকৈ নচলাওক সেইটোৱে আৰু গাইজ নিজৰ ছেফটিটো যিমান পাৰে সিমান চাওক কাৰণ ৰাস্তাত ওলোৱাৰ পিছত আপোনাৰ যিকোনো এটা ঘটিব পাৰে কোনো এটা দুৰ্ঘটনা আপোনাক কৈতো নাহিব এতিয়া ৰাস্তাত ওলাই গ'লেও গাড়ী আহি থাকে তো যিকোনো এটা ঘটিব পাৰে ঠিক নাই ভগৱান কৰক কেনেকুৱা নহওক তো গাইজ নিজৰ ছেফটিটো চাই চবে বাইক চলাওক ছেফটি ৰাখি হেলমেট পিন্ধি তো এইখিনিয়ে ক'ব বিচাৰিছোঁ এইটো ভিডিঅ'ৰ যোগেদি তো গাইজ আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে লগ পাম আৰু এটা ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটো অলপ ছাবস্ক্ৰাইব কৰিব মৰম দিব অলপমান এটা ভাল ব্লগ আনিব চেষ্টা কৰি আছোঁ